গালিটো দূৰৰে কথা একো বেয়াকৈ কৈ নাপালে মানে জোৰকৈ কৈ নাপালে ইমান মৰমত ৰাখিলে আমি দেখিছোঁ যে দাদাই ৰৈ ৰৈ বিনালে শ্বুটৰ বাবে ইমানেই বেছি কষ্ট কৰিছে দিনে ৰাতিয়ে যেনেকৈ সময় পায় ছেটততো কেনেধৰণে থাকে কোৱাচোন অকণমান তেওঁতো বহুত ৰসাল হয় ধেমেলীয়া কথাবিলাক খুব বেছি কৈ থাকে সিদ্ধাৰ্থ চাগে লগতে আছিলে এতিয়া মেনেজাৰটো তেতিয়া তেওঁৰ আচৰণ কেনেকুৱা পাইছিলে বহুতৰ মুখততো শুনি আছোঁ আমি সিদ্ধাৰ্থ কেনেকুৱা ব্যৱহাৰ কৰে বহুত ৰাফ হয় ষ্ট্ৰিক্ট হয় পডকাষ্ট তুমি সেইটো চাইছা ৰীতা বাইদেউ তাতে তেওঁ সাগৰৰ কথা কিন্তু খুব কৈ আছে তোমালোকৰ লগত যেতিয়া আছিলে সেইবিলাক কৈছিলেনে আৰু আজি ইমান দিন হৈ গ'ল আচৰিত কথা এইটো লাগে যে প্ৰত্যেকজন মানুহৰে এটাই প্ৰশ্ন যে দাদাৰ লগত একচুৱেলি হৈছিল কি প্ৰথম কথা এইটোৱে মই জুবিনদালৈ এতিয়ালৈকে কেইটামান পডকাষ্ট কৰিলোঁ দেই মানে তোমাক কৈয়ে আছোঁ দে অফ কেমেৰা যে জুবিনদালৈ যে আমি এনেকুৱা এটা বেয়া দিন আহিব বা এনেকুৱা নিউজ শুনিবলৈ পাম মই কেতিয়াও ভবা নাছিলোঁ আৰু আমি কোনেও মানে এনেকৈ মৃত্যু হ'ব বুলি ভবা নাছিলোঁ আকস্মিকভাৱে হঠাতে হৈ গৈছে আৰু মইতো চবকে কওঁ যে বোলে বহুত দিনৰ পৰা বেমাৰত পৰি আছে সেইটো এটা বেলেগ এটা কিন্তু এইটো এটা বেলেগ ঝটকা আৰু মইতো প্ৰেংক বুলি ভাবি আছিলোঁ তুমিও চাগে সেনেকৈ ভাবি আছিলা ফাৰ্ষ্ট যেতিয়া শুনিছিলা নিউজটো তোমাক একদম মানে হজম কৰিবলৈতো দিগদাৰ হৈছিলেই মই ষ্টিল হৈ গৈছোঁ ফাৰ্ষ্ট যেতিয়া শুনিছোঁ মোক ইহঁতে ফোন কৰিছে আৰু গোটেই লগৰবোৰে ফোন কৰিছে মোৰ ফোন ক'ত আছে কি আছে মই নাজানো মোক প্ৰথমে মাহী ফোন কৰিছে মই একচুৱেলি এঠাইলৈ যাবলৈ ওলাইছোঁ ফোনটো তেতিয়া চোৱা নাই বা টিভি চোৱা যোৱা নাই কৈছে যে দাদাৰ কি খবৰ শুনিছোঁ এইবোৰ সঁচানে মিছা যে কি শুনিছা এইবোৰ ময়ে উল্টাই ক'লোঁ দেই কি শুনিছা এইবোৰ ফাল্টু কথা কিয় কৈ আছা কি মানে কিহে ধৰিছে তোমাৰ ধেমালি কৰিব মন গৈছে যদি বেলেগ টপিকক লৈ কৰা না মই তেনেকৈ ক'লোঁ ওলোটাই তাৰপিছত কৈছে তুমি টিভি খোলা তুমি টিভি খুলি যেতিয়া দেখিছোঁ মানে কৈছে জুবিনদা আৰু আমাৰ মাজত নাই মানে আজিৰ পৰা সেই নিউজটো যেতিয়া শুনিছোঁ মই তেতিয়া মানে ভাবিছোঁ কি শুনিলোঁ মই সপোন দেখি আছোঁ বুলি ভাবিছোঁ দেই বেয়া সপোন এটা দেখি আছোঁ তাৰ পৰা উঠিম ঘপকৈ উঠি গম পাম আৰু সপোনহে আছিলে তাৰপিছত কাহিলীৰ পৰা যেতিয়া আহিছোঁ চবেই তেতিয়া কান্দি আছে বৌয়ে কান্দি আছে আমাৰ টীমৰ গোটেইবোৰতো আছেই তেতিয়া দেখি আৰু তেতিয়ালৈ মই মানি লোৱা নাই একচুৱেলি দাদা যে কিবা এটা হৈছে মই ভাবিছোঁ ভালে উভতি আহিব আৰু যেনেকৈ যি হৈছিল চাগে এইবিলাক এনেই ফেক নিউজ কিবা ওলাইছে আৰু তাৰপিছত তেনেকৈ থাকি যেতিয়া দাদাক দেখিছোঁ আহিছে যেতিয়া কফিনটোত তেতিয়াও ভাবি আছোঁ দাদা উঠি ক'ব মই শুইহে আছিলোঁ শুই ভাল পাওঁ ন মই নাই নুঠিলে আৰু তেনেকৈ আৰু চবকে মোৰতো এতিয়াও লাগে যে আছে ক'ৰবাত শ্বুটিঙত বা ভেকেশ্যনত গৈছে আহি ক'ব ঠাইত গৰুহঁত মই ইয়াতেহে আছোঁ একো হোৱা নাই মোৰ তেনেকুৱা সকলোৱে তেনেকুৱাই লাগি আছে মানে আমি এইটো বস্তুটো কৰিব পৰা নাই গ্ৰহণ কৰিব পৰা নাই কেতিয়াও আৰু এটা কথা ৰৈ বিনালে তেওঁতো বহুত সপোন আছিলে আৰু তুমি যে তেওঁৰ লগত অভিনয় কৰিবলৈ পালে কিমান ডাঙৰ কথা প্ৰথমতে তুমি এটা গানত কৰিছা ন তেওঁৰ লগত মই ক্লাছ 8-9 মানত আছিলোঁ তেতিয়া সৰু বহুত আৰু দাদাক যেতিয়া মই ক'লোঁ যে মোৰ নামটো মৌচুমী আলিফা দাদা তেতিয়া দাদাই ক'লে আৰু মৌ দাদাই মানে মৌৱে দি দিলে আৰু মৌ বুলিয়ে মাতিলে মৌ বুলিয়ে নামটো জানিলে আৰু তেনেকৈ তাৰপাছত তেনেকৈ লগ পাই মই গীত গাওঁ যিহেতু দাদাই জানে সৰুৰ পৰা মানে 3 yearsৰ পৰা মই এইটো লাইনৰ লগত জড়িত চ' গীত গাওঁ বা তেনেকৈ অভিনয় কৰোঁ তাৰপাছত দাদাৰ লগত মোৰ এটা গীত গোৱা বিৰাট ডাঙৰ এটা সপোন আছিলে লাহৰী বুলি এটা গীত গাইছিলোঁ তাৰপিছত দাদাই যেতিয়া লাহৰী বুলি গীতটো শুনিলে তেতিয়া দাদাই নিজে ক'লে যে তই ভাল গীত গাৱ আৰু ভাল অভিনয়ো কৰ তই মোৰ লগত এটা গানত থাকিব লাগিব কিন্তু দেই তাৰপাছত তেনেকৈ 2021ত মনৰে কইনা বুলি এটা গীত আছিলে তাৰপাছত সেইটো দাদাৰ লগত মই প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ সেইটোত কৰিলোঁ তাৰপাছত আমাৰ সেই গীতটো 13 to 14 daysৰ ভিতৰত মানে শ্বুট হৈছিলে গুৱাহাটীত হৈছিলে সোণাপুৰ আৰু আপোনাৰ তেজপুৰ তাত হৈছিলে তেজপুৰত আমাৰ হ'ল 1 week মান আছিলোঁ আমি তেজপুৰত যেতিয়া এটা ফেক্টৰীত আমাৰ শ্বুট হৈ আছিলে মোৰ মা যায় শ্বুটত বা পাপাও যায় নোৱাৰিলে পাপা যিহেতুকে পুলিচ অকণমান বিজি থাকে মা হ'লেও যায় মানে চ' তেতিয়া আমাৰ অফ কেমেৰা মানে দাদা মা এনেকৈ বহি আছে আৰু গোটেইবোৰ মই তেতিয়া ডান্স ছিকুৱেঞ্চ এটা দি আছোঁ দেই তেতিয়া দাদাই মানে মাক কৈছে যে মই কিন্তু তাইক এটা ছাৰপ্ৰাইজ দিম দেই তই নকবি কিন্তু এতিয়া তাক কৈছে মাক কৈছে আৰু তই বুলি মাতে মাক তই বুলি মাতে তাৰপাছত ছাৰপ্ৰাইজ দিম তই নকবি কিন্তু দেই এতিয়া মই ক'ম এইটো তাই কিন্তু মোৰ চিনেমাত থাকিব লাগিব তেনেকৈ ক'লে মায়ে মোক পোৱা নাই জানেনে
মায়ে মোক কোৱা নাই, মায়ে ছাৰপ্ৰাইজটো ছাৰপ্ৰাইজ হিচাপে ৰাখিছে। মই বহুত পাছতহে গম পাইছোঁ সেইটো কথা। তাৰপিছত তেজপুৰৰ আমাৰ শ্বুট কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পাছত গুৱাহাটীত আছিলে, পানীখাইটিৰ ফালে আছিলে শ্বটটো। শেষৰ ফালে এটা চিন আছে, মনৰে কইনা গীতটো চালে ভালকৈ গম পাব, যে দাদাই হুইল চেয়াৰখনত বহি থাকে আৰু মই দৌৰি দৌৰি আহিব লাগে দাদাৰ ওচৰত। শেষৰ ফালে সেই চিনটো আছিলে। মই দৌৰি দৌৰি আহোঁ, দৌৰি দৌৰি আহি মানে বহি যাব লাগে তলত। সেই চিনটো শেষ হৈছে, দাদাই মোক কৈছে, মৌ তই কিন্তু মোৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেত মোৰ লগত অভিনয় কৰিব লাগিব দেই। আৰু মই তেতিয়া ভাবিছোঁ মই সপোনেই দেখি আছোঁ চাগে, কাৰণ মই সেই কথাটো কেতিয়াও ভবা নাছিলোঁ যে দাদাই মোক নিজেই ক'ব, নিজে অভিনয়ৰ বাবে ক'ব, তাকো চিনেমাত। ডাঙৰ কথা, চিনেমাত বহুত ডাঙৰ কথা। কাৰণ মনৰে কইনাটোতে মই ভাবিছিলোঁ মই সপোন দেখি থকা বুলি, মোৰ লগাই নাছিলে যে এইটো ৰিয়েলিটি হয়। ডেফিনেটলি দাদাই কিবা এটা ভাল পাইছিলে, মোৰ অভিনয় হওক বা দাদাই যি ধৰণে বিচাৰিছিলে চাগে সেই ধৰণে মোক দেখি পাইছিলে। তুমি সুধিছা নাই তেখেতক যে মোক কিয় এপ্ৰ'চ কৰিলে, কি দেখিলে মোৰ তাত? মোৰ মানে কি হয়, মই দাদাক বিৰাট সন্মান কৰোঁ আৰু দাদাই সৰুৰ পৰা লগ পাইছে, একেবাৰে সৰুৰ নিচিনা মৰম কৰিছিলে। চ' মোৰ অলপ ভয়ো লাগে, দাদাই যিহেতুকে চব কথা ডাইৰেক্টটো কৈ দিয়ে, যদি কিবা বেয়াকৈ কৈ দিয়ে আকৌ। কিন্তু কি এটা কথা জানানে বা, দাদাই মোক মৃত্যুৰ আগমুহূৰ্তলৈ এষাৰ মানে কথা টানকৈ কৈ নাপালে, মোক গালিটো দূৰৰে কথা, একো বেয়াকৈ কৈ নাপালে, মানে জোৰকৈ কৈ নাপালে। ইমান মৰমত ৰাখিলে, সৰু যেনেকৈ এজনী ছোৱালীক ৰাখে তেনেকৈ মৰমত মাতিলে মানে মৌ বুলি। তো মই চাগে দাদাই কিবা এটা দেখিছিলে, সেইটো আশীৰ্বাদ দাদাৰ। ভগৱান চব জানে, সেয়াই আৰু। ৰৈ ৰৈ বিনালে শ্বুটিং কিমান দিন হৈছে তোমালোকৰ? ৰৈ ৰৈ বিনালে শ্বুটিং আমাৰ দাদাৰটো এইটো বহুত বছৰৰ ড্ৰিম প্ৰজেক্ট আছিলে। 2007 মানতে চাগে ভাবিছিলে দাদাই দেই, যেতিয়া মোক মনৰে কইনা কৰি থাকোঁতে তেতিয়াই কৈছিলে যে বহুত বছৰৰ মোৰ এইটো ড্ৰিম প্ৰজেক্ট, তই থাকিব লাগিব বুলি যেতিয়া ক'লে, তেতিয়াই দাদাই কৈছিলে যে। তাৰপাছত তেনেকৈ গৈ দাদাই 2025ত মানে আমাৰ শ্বুট সেই হ'ল, ষ্টাৰ্ট হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত আমাৰ শেষ হৈ গৈছিলে ৰৈ ৰৈ বিনালে। চ' এইকেইটা মাহত কমপ্লিট হৈ গৈছিলে আৰু শ্বুটিং। ছেটততো কেনেধৰণে থাকে কোৱাচোন অকণমান? তেওঁতো বহুত ৰসাল হয়, ধেমেলীয়া কথাবিলাক খুব বেছি কৈ থাকে। তুমি শ্বুট কিমান দিনৰ হৈছে বুলি ক'লা? এপ্ৰিলত খতম হ'ল, কিমান দিনৰ পৰা কৰিছিলে? জানুৱাৰীৰ পৰা কৰিছিলে। চ' তেওঁক তুমি বহুত ভালকৈ লগ পালা ওচৰৰ পৰা, আৰু যেতিয়া এজন মানুহৰ ওচৰত ভালকৈ কথা পতা হয়, ওচৰৰ পৰা পোৱা যায়, বেছিকৈ মানুহজনক গম পায়। আমি বাহিৰত থাকি ইমান গম নাপাওঁ, তুমি বেছিকৈ হয়তো দাদাক জানিছা যিহেতু কাম কৰিছা একেলগে। হয়, দাদাক যেতিয়া মানে শ্বুট আমাৰ ষ্টাৰ্ট হোৱাৰ কথা আহি নপৰে। ইনফেক্ট যেতিয়া শ্বুটটো ষ্টাৰ্ট হোৱাই নাই, দাদাৰ মানে কেৰেক্টাৰটোৰ নাম আছিলে ৰাহুল। সেই কেৰেক্টাৰটোত মানে পূৰা সোমাই গৈছে দেই। দাদাই নিজে কৈ থাকে, মই ব্লাইণ্ড, মই অন্ধ, মই একো নেদেখোঁ। ইনফেক্ট চকুটো মুদি মানে এনেকৈ প্ৰেক্টিচ কৰি থাকে দাদাই। সেইবোৰ দাদাই নিজেই কৈছে আমাক ছেটত বা ষ্টুডিঅ'ত, কেতিয়া আমি দেখিছোঁ আৰু অফ কেমেৰা হ'লেও। নিজেই চকুটো মুজি মানে প্ৰেক্টিচ কৰিব, খোৱা বোৱা হওক বা তেনেকুৱাই আৰু সেইবোৰ বস্তু। দাদাই কিন্তু এটা ইজি ৱেও এপ্লাই কৰিব পাৰিলেহেঁতেন যদি বিচাৰিলেহেঁতেন, যে মই চশমা এযোৰ লওঁ বা এনেই চকু কিবা হেৰি কৰি বেলেগ টেকনিক এপ্লাই কৰিব পাৰিলেহেঁতেন। কিন্তু দাদাক যেতিয়া আমাৰ টিম মেম্বাৰ্ছ সকলে কৈছিলে, বৌয়ে হওক বা ৰাজেশ ভূঞা ছাৰে হওক আমাৰ ডাইৰেক্টৰ, বা বেলেগ টিম মেম্বাৰ্ছ যেতিয়া ক'লে যে তই চশমা এযোৰ ইউজ কৰিব পাৰ, দাদাক যেতিয়া ক'লে, দাদাই তেতিয়া কৈছিলে আৰু যে নাই, মই সেই লেন্সখনেই ইউজ কৰিম। সেই লেন্সখনৰ ভিজিবিলিটি জাষ্ট 5%, অকল 5% দেখে মানে দাদাই শ্বুটত। এনেকুৱাও নহয় যে 1-2 ঘণ্টা পিন্ধিছে তাৰপাছত খুলি দিছে, সেইটো নহয়। দাদাই 8 to 10 আৱাৰ্ছলৈ মানে সেই লেন্সযোৰ পিন্ধিয়ে থাকে। আপুনিতো জানেই যে এটা চিন যেতিয়া আৰম্ভ হয়, শেষ হওঁতেতো বহুত সময় লাগে। চ' তেনেকৈ দাদাই পিন্ধি দাদাই কৈছে যে মই সেই লেন্সযোৰেই পিন্ধিম, কাৰণ মই সঁচাকৈ সেই বস্তুটো ফিল কৰিব বিচাৰিছোঁ, অনুভৱ কৰিব বিচাৰিছোঁ, যে সঁচাই এজন ব্লাইণ্ড, এজন অন্ধ মানুহে কেনেধৰণৰ বস্তুবোৰ ফিল কৰিলেহেঁতেন, সেই বস্তুটো মই সঁচাই ৰাইজক দেখাব বিচাৰিছোঁ, মই অনুভৱ কৰিব বিচাৰিছোঁ, আৰু তেতিয়াহে বস্তুটো ভাল হ'ব। দাদাৰ সেইটো বিশ্বাস আছিলে। চ' দাদাই এইকাৰণে বহুত কষ্ট কৰিছে এই কেৰেক্টাৰটোৰ বাবে। চ' সেইবাবে মই ক'ব পাৰোঁ যে দাদাৰ যিসমূহ কেৰেক্টাৰ্ছ দাদাই কৰিছে আজিলৈ, প্ৰত্যেকটো কেৰেক্টাৰ্ছে দাদাৰ ইউনিক হয়, কিন্তু এই কেৰেক্টাৰটোৰ কাৰণে দাদাই বহুত কষ্ট কৰিছে, যথেষ্ট কষ্ট, আৰু বহুত এটা সপোন আছিলে দাদাই থাকিলে নিজৰ সপোনটো নিজৰ চকুৰে দেখা পালেহেঁতেন। কিন্তু আজি দাদা নাই বুলি ক'বলৈ আমাৰ মানি ল'বলৈ টান হৈছে এই কথাত।
আৰু ছেটত মানে ধৰি লওক যেতিয়া মানে কাম কৰি থাকে তেতিয়া বেলেগ, যেতিয়া কাম নকৰে মানে ফ্ৰী টাইমত কেনেকুৱা ধৰণৰ কথা কৈ থাকে তেওঁক, বা তোমাক কেনেকুৱা ধৰণৰ কথা বুজাই থাকে, চিনেমাৰে হওক এক্টিঙৰে হওক? চিনেমা আমিতো জানোৱেই যে দাদা কিমান শুহুতীয়া বা একদম চাইল্ডিছ নেচাৰ, হুহুৱাই থাকে মানে। চ' তেনেকৈ যদি অফ কেমেৰা আমাৰ শ্বটবোৰ নাথাকে, ধৰি লওক লাইটৰ কাম কৰিছে বা কিবা বেলেগ কাম কৰিছে, তেতিয়া দাদা মানে চবকে একেলগে গেডাৰ কৰি আনিব, মাতি আনি কিবা কিবি মানে জ'কছ ক'ব আৰু য'ত মানে নহঁহাকৈ মানে থাকিব নোৱাৰি। কেনেকুৱা জ'কছ কৈছিলে ক'ব পাৰিবা নেকি? একেবাৰে হাঁহি উঠি যাব আৰু বহুত কিবা কিবি কৈছিলে জানা। এতিয়াতো তেনেকুৱা মনত গোটেইবোৰেই আছে, কিন্তু দাদাৰ মুখখন বেছিকৈ আহি থাকে সন্মুখলৈ। এতিয়াও লাগে যেন দাদা ক'ৰবাত আছে আৰু আমাক আকৌ হুহুৱাব, ক'ব যে তহঁতক বহুত কন্দুৱালোঁ, মোৰ একো হোৱা নাই, মই ইয়াতে আছোঁ। আৰু কি কৈছিলে চিনেমাৰ কথা, কি কৈছিলে তোমাক? আৰু তোমাৰ মানে তুমি যেতিয়া এক্টিং কৰি থাকা, তোমাক দেখি থাকে ন দাদাই, তেতিয়া তোমাক কিবা ছাজেশ্যন দিয়ে নে যে তই এইটো এনেকৈহে কৰিবি, তই এনেকৈ কৰিবি? তেনেকুৱা এক্সপিৰিয়েঞ্চ দাদাই মই যিটো কৰিছিলোঁ সেইটোৱে কিন্তু পাৰফেক্ট পাইছিলে। সেইটো বহুত ডাঙৰ এটা কমপ্লিমেণ্ট, হিউজ কমপ্লিমেণ্ট। মই যিখিনি ভাল কৰিছিলোঁ বা দাদাৰ মতে আৰু দাদাই যেনেকৈ বিচাৰিছিলে তেনেকৈ কৰিছিলোঁ বুলি দাদাই মোক কৈছিলে মানে অফ কেমেৰা। চ' সেই বস্তুটো মোক বহুত এনাৰ্জি বুষ্ট কৰিছিল বা মই শক্তি এটা পাইছিলোঁ যে আৰু ভাল কৰিব পাৰিম মই। চ' তেনেকুৱা অবজেকশ্যন দাদাই কৰা নাই, যেনেকৈ কৰিছিলোঁ তেনেকৈ মানে ভালেই পাইছিলে দাদাই। 31তো ৰিলিজ দিব অক্টোবৰ। সেইদিনাখনৰ কথা মই ভাবি আছোঁ আৰু গোটেই অসমবাসীও ভাবিছে কেনেকুৱা হুলস্থুল হ'ব। তুমি নিজে ফিল কৰা নাই বস্তুটো, ভাবানে? বহুত হুলস্থুল হৈ যাব কিন্তু। হয়, কাৰণ দাদাই যেতিয়া শ্বুট কৰি আছিলোঁ আমি তেতিয়াই কৈছিলে যে তহঁতে চাবি না মানুহে কিমান ভাল পাব। দাদাটো তেনেকৈ কয় কথাবোৰ। আমি আৰু তেতিয়া ডেফিনেটলি দাদাক আমি যিহেতু চবেই মৰম কৰোঁ, দাদাৰতো চিনেমা চাবই। কিন্তু আজি দাদাৰ অনুপস্থিতিত চিনেমাখন আমি দাদাৰ সপোনটো পূৰাবৰ বাবে চাব লাগিব। আৰু তেওঁ ৰিচেণ্টলি মানে হ'ল দিন পডকাষ্ট তুমিও হয়তো চাইছা ৰীতা বাইদেউৰ, তাতে তেওঁ সাগৰৰ কথা কিন্তু খুব কৈ আছে। তোমালোকৰ লগত যেতিয়া আছিলে সেইবিলাক কৈছিলেনে? অফ কেমেৰা সাগৰৰ কথা কৈ থাকেনে তেওঁ কিবা কিবি? ৰৈ ৰৈ বিনালেখনত সাগৰক লৈ বহুত এটা ডাঙৰ চিম্বলাইজ কৰা হৈছে। দাদাই সাগৰটোক মানে সাগৰখনক বহুত এটা ইম্পৰ্টেণ্ট এটা চিম্বল দিছে ৰৈ ৰৈ বিনালে। আৰু দাদাৰ জীৱনতো সাগৰখনে হয়তো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে বা দাদাই ভাল পাইছিলে সাগৰখন। সেই বস্তুটো কিন্তু যেতিয়া আমি শ্বুটিং চলি আছিলে তেতিয়া ইমান এটা অনুভৱ কৰা নাছিলোঁ, কিন্তু আজি যেতিয়া ভাবি চাওঁ অনুভৱ কৰিছোঁ যে দাদাই কোৱা প্ৰত্যেকটো কথা আখৰে আখৰে মিলিছে বা দাদাই সঁচাই মিন কৰিছিলে সেই কথাবোৰ। তেনেকুৱা আছে আমাৰ সাগৰৰ পাৰতে মানে আৰম্ভণি চিনেমাখন আৰু তাতেই শেষ। আৰু এনেকুৱাও হৈছে যে সাগৰৰ পাৰত আমাৰ শ্বট চলি থাকে, বহুত শ্বট আছে, শেষৰ চিনটো মানে তেনেকুৱা আছিলে। দাদাই তাত ডাইলগছ নাছিলে স্ক্ৰিপ্টখনত, সাগৰৰ পাৰত শেষ আছিলে। চ' দাদাই তাতে ক'লে যে মই ইয়াতে 2টা ডাইলগছ সোমাম মানে। তো তেতিয়া আমাৰ তহঁতে একো চেঞ্জ কৰিব নালাগে, গোটেইবোৰকে ক'লে টিম মেম্বাৰ্ছক, তহঁতে একো চেঞ্জ কৰিব নালাগে, জাষ্ট 2টা ডাইলগছ তাত ইনচাৰ্ট কৰিম। তো ডাইলগছকেইটা খুব ধুনীয়া, ৰাইজে যেতিয়া দেখিব বা আমি যেতিয়া চাম তেতিয়া গম পাম ডাইলগকেইটা খুব ধুনীয়া। দাদাই কিবা মিন কৰি কৈছিলে নেকি নেজানো, কিন্তু সেই বস্তুবোৰ মানে ৰিকল হৈ থাকে। আৰু এনেকুৱা কিয় লাগে মানে তেওঁ কিবা গম পাইছিলে নেকি কথাবিলাক আগতেই, হয় নাই? ফিল হয় মই আগতেও কৈছোঁ, বেলেগ ইণ্টাৰভিউসমূহতো কৈছোঁ, তেওঁ ভগৱান আছিলে আৰু ভগৱান সদায় আমাৰ লগতেই থাকিব। কিবা দাদাই আছিলে কিবা এটা ডিভাইন পাৱাৰ, হি ইজ ছামথিং, গড, সঁচাই ভগৱানেই। সিদ্ধাৰ্থ চাগে লগতে আছিলে এতিয়া মেনেজাৰটো, তেতিয়া তেওঁৰ আচৰণ কেনেকুৱা পাইছিলা? বহুতৰ মুখততো শুনি আছোঁ আমি সিদ্ধাৰ্থ কেনেকুৱা ব্যৱহাৰ কৰে, বহুত ৰাফ হয়, ষ্ট্ৰিক্ট হয়। তুমি কেনেকুৱা পাইছিলা সিদ্ধাৰ্থক ওচৰৰ পৰা লগ পাই? মইতো নতুন কামাৰ হয়, নিউ কামাৰ, বহুত শিকি আছোঁ আৰু শিকিবলৈ মোৰ বাকীও আছে। বহুত ৰুড পাইছিলোঁ মই বিহেভিয়াৰটো, মানে এটা বেলেগ লেভেলৰ এটিটিউড। আৰু প্ৰফেচনেলি লগ পাইছোঁ, মোৰ মাতিবলৈ একো প্ৰয়োজনো হোৱা নাই। মই মোৰ চিনসমূহ কৰিছিলোঁ বা কামটো কৰি মই বহি গৈছিলোঁ। এনেই মানুহ দেখিলে অকণমান গম পায়তো বেলেগৰ লগত কি ধৰণে কমিউনিকেট কৰিছে বা কি ধৰণে বিহেভ কৰিছে, তো তাতে আমি সেই বস্তু গম পাই যাওঁ যে ৰুড হয় নে কিমান ধৰণৰ এটা বেলেগ লেভেলৰ এটিটিউড। চ' তাত গম পাই গৈছিলোঁ যে হি ইজ ৰুড। দাদা যেনেধৰণে চিম্পল মানুহক মানে যি ধৰণে মৰমত ৰাখে, সেই বস্তুটো বহুত বেলেগ। তো
সেইটোৱে আৰু শেখৰক পাইছে নে লগ বা শ্বুটিঙত গৈছিলে পাইছোঁ সেইটো কেনেকুৱা প্ৰফেচনেলি পাইছোঁ যেনেকৈ চিন দিব লাগে তেনেকৈ দিছোঁ আৰু বেলেগ নাজানো আৰু কেনেকুৱা এতিয়া নিউজবিলাকতো আমি চবেই পায়ে আছোঁ চবৰে মন্তব্য কিছুমান চেঞ্জো হৈ গৈ আছে তুমি কি ক'ব বিচাৰা গোটেই যিটো আমি যেতিয়াৰ পৰা দেখিছোঁ মৰা দিনাখনৰ পৰা আজিলৈকে 1 মাহ হ'বই হ'ল আজি কেতিয়া আজি হ'ল 18 তাৰিখ চাগে ন কাইলৈ 1 মাহ হ'ব কি ক'বা গোটেই পৰিৱেশটো চাই বা গোটেই নিউজে হওক বা যিয়ে গোটেই চাই পেলাই তুমি কি ক'ব বিচাৰা আজি ইমান দিন হৈ গ'ল আমি ন্যায়ৰ বাবে ৰৈ আছোঁ কিন্তু আৰু আজি ইমান দিন হৈ গ'ল আচৰিত কথা এইটো লাগে যে প্ৰত্যেকজন মানুহৰে এটাই প্ৰশ্ন যে দাদাৰ লগত একচুৱেলি হৈছিল কি কাৰণ আমি এইটো কোনেও গম পোৱা নাই আচলতে হৈছিলে কি দাদাৰ লগত দাদাই যে আজি আমাৰ মাজত নাই এনেকৈ যে যেনেকৈ গৈছিলে তেনেকৈ উভতি আহিব নোৱাৰিলে তাৰ কাৰণটো কি মানে আমি এইটো জানিব বিচাৰিছোঁ ইনভেষ্টিগেশ্যনসমূহ চলি আছে এণ্ড আই এম ডেফিনেটলি চিয়'ৰ দাদাই ন্যায় পাবই আৰু যি ধৰণে হৈ আছে তদন্তবোৰ উইদাউট এনি যাতে ডাউটছ হৈ যাওক মই সেইটোৱে বিচাৰিছোঁ আৰু ভিডিঅ'জবোৰত যি আপুনি ক'লে ভিডিঅ'জবোৰ যেনেকৈ চাৰ্কুলেট হৈছে তাততো এটা কথা ঠিক যে নেগলিজেঞ্চটো পূৰা হৈছে কাৰণ শ্বুটিঙত যি ধৰণে মই দেখিছোঁ বৌয়ে যেনেকৈ দাদাক বুজায় যে এইটো কৰিব লাগিব সেইটো কৰিব নালাগে এইটো কৰিলে ভাল হ'ব বুজোৱাৰো এটা পদ্ধতি থাকে আৰু দাদাই বুলিও নকয় ধুনীয়াকৈ বুজিও পাই যায় আৰু লগতে আমাৰ ৰাজেশ ভূঞা ছাৰেও ইমান ধুনীয়াকৈ বুজায় কথাবোৰ বা আমিয়ে হওক দীঘলীয়া এটা লিষ্ট ওলাব আমাৰ ৰৈ বিনালে বহুত মেম্বাৰ্ছ আছিলে চ' গোটেইবোৰ ইনফেক্ট তাৰে শ্ৰীলংকাৰো বহুত নতুন ইউনিটৰ মানুহ আছিলে তাৰে মানুহ আছিলে লোকেল চ' তেওঁলোকতো দাদাৰ লগত ইমান ক্ল'জ নহয় বাট ইমান মৰমত ৰাখিছে দাদাক ইমান কেয়াৰত ৰাখিছে মানে মই বুজাব নোৱাৰিম বা চ' সেই ভিডিঅ'বোৰত আমি দেখিছোঁৱে দাদাই সাঁতুৰি কি ধৰণে ভাগৰি পৰিছিলে তাত কেনেকৈ গৈছে কিনাৰলৈ সেইটোত হাতখন দিছে তাৰ পাছত এজনো মানুহ নোলালেনে দাদাক বুজাবলৈ যে এতিয়া সাঁতুৰিব নালাগে যদি এটলিষ্ট যদি কোনোবা বুজালেহেঁতেন দাদাটো আজি আমাৰ মাজত থাকিলেহেঁতেন সেইটোৱেতো কথা তেওঁ খঙৰ ৰূপটো দেখিছানে তুমি চিনেমা কৰাৰ সময়তে কিবা কথাত খং উঠিছিল নেকি ছেটত কেতিয়াবা খং উঠিছে সেইটো কথা মই আগতেই কৈছোঁ মই এবাৰেই দেখিছোঁ দাদাৰ খংটো আমাৰ শ্বুট চলি আছিলে তেতিয়া মাৰ্চ মাহত আৰুতো দাদাৰ লিষ্টসমূহ ওলায় বিহুৰ লিষ্টসমূহ তেতিয়া দাদাই মানে চেক কৰি আছিলে যে ক'ত কি প্ৰগ্ৰেম কেতিয়া আছে আৰু এপ্ৰিলৰ পৰা যিহেতু বিহুৰ প্ৰগ্ৰেম আছে চ' আমি তেতিয়া চিন দি আছিলোঁ দাদাই চেক কৰি থাকোঁতে মানে সিদ্ধাৰ্থ শৰ্মা সন্মুখত আছিলে তেতিয়া মানে ক'লে আৰু যে আই এম নট এ মেচিন মই এটা দিনত ইমান দূৰৰ ডিষ্টেঞ্চত 2খনকৈ প্ৰগ্ৰেম কেনেকৈ কৰিম দূৰ ডিষ্টেঞ্চত মানে 2খন প্ৰগ্ৰেম ৰাখিছিলে মই একজেক্টলি মনত নাই জেগা কোনটো আছিলে মোৰ মনত নাই কিন্তু দূৰৰ ডিষ্টেঞ্চ আৰু সেইটো মোৰ মনত আছে চ' দাদাই তেনেকৈ কৈছিলে যে আই এম নট এ মেচিন এণ্ড আমি দেখিছোঁ যে দাদাই ৰৈ বিনালে শ্বুটৰ বাবে ইমানেই বেছি কষ্ট কৰিছে দিনে ৰাতিয়ে যেনেকৈ সময় পায় মানে টাইম দিছে কেৱল যি ধৰণে বিচাৰিছিলে মানে টিম মেম্বাৰ্ছসকলে আৰু তাৰো উপৰি এজ এ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নিজে বুজি পাব লাগিছিল যে ইমান কষ্ট নিদিওঁ দাদাক পইচাৰ কাৰণে মানে য'ত ত'ত সেইটোৱে ক'ব লাগিব ডেফিনেটলি চ' সেই কথাবোৰ শুনি দাদাৰ যেতিয়া সেই কথাটো শুনিলোঁ আই এম নট এ মেচিন দাদা ক'বলগীয়া হ'ল আল্টিমেটলি এজ এ মেনেজাৰ তেখেতে নিজে বুজি নাপায়নে মোৰ বুলিয়েই নহয় প্ৰত্যেকজন মানুহৰে সেইটো কুৱেশ্যন আহিব চ' সেই কথাবোৰ দুখ লাগে যেতিয়া দাদাই নিজেই ক'বলগীয়া হৈছে সেই কথাবোৰ আৰু মানে আমি সকলোৱে বুজি পাব লাগিছিলে পডকাষ্টটোতো কৈছে মানে মানুহে মোক মেচিন বনাই পেলালে কৈছে হয় কিমান ভাগৰুৱা হৈ গৈছিলে তেওঁ আৰু তেওঁক এইটো কৈছিলে যে তেওঁ গান নকৰে আৰু মানে চিনেমালৈহে ফ'কাছ কৰিব আৰু দাদাক মই সেই সময়ত সেই কথাটো শুনি দাদাক মই কৈছিলোঁ যে দাদা আপোনাৰ কিছুমান মানুহ আছে মোৰ ভয় লাগে আপুনি নিজৰ যত্ন ল'ব কিন্তু মই সেইটো কথা কৈছিলোঁ তেওঁ কি কৈছিলে তেতিয়া দাদাটো আমি জানোৱেই যে সকলোকে বিশ্বাস কৰে বা মৰমতে ৰাখে চ' দাদাই একো নক'লে কিন্তু আৰু পাহৰি যায় মানে কথাবিলাক মানে হ'ব কৰিছে যদি কৰিছে এনেকুৱা আৰু বেছি ভাল যে অন্তৰখন বহুত চাফা মনৰ আছিলে ন আৰু তোমাৰ এতিয়া পাৰ্চনেল লাইফৰ বিষয়ে মই জানিব বিচাৰিছোঁ এই লাইনটোত তুমি কেতিয়াৰ পৰা কেনেকৈ জড়িত হ'লা মই যেতিয়া মোৰ 3 বছৰ বয়সৰ আছিলোঁ তেতিয়া মই ডান্স কম্পিটিশ্যনসমূহ কৰিছিলোঁ চ' তেনেকৈ প্ৰাইজ পালোঁ প্ৰাইজ পাই মই তাৰপিছত অভিনয় কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ কিমান বয়সত
3 years আৰু সেইটো আমাৰ জিকিৰ জাৰিৰ যিবোৰ আছিলে VCDs আমাৰ অসমৰ জনপ্ৰিয় পৰিচালক কণ্ঠশিল্পী বুলবুল হুছেইন মই মামা বুলি মাতো চ' মামাৰ বহুত VCDs সমূহত মই অভিনয় কৰিলোঁ চাইল্ড আৰ্টিষ্ট হিচাপে যদি যিসকলে চাইছে গম পাব হেল্ল' গুৱাহাটী হওক নিংনিকাই হওক বা খাপলাংকাই সেইবোৰত মই অভিনয় কৰিছোঁ শিশু শিল্পী হিচাপে তাৰপিছত তেনেকৈ মই গীত গাবলৈ আৰম্ভ কৰিলোঁ গীতত মোৰ মই ছিংগল এলবামছ ৰিলিজ কৰিলোঁ তেনেকৈ লাহে লাহে দাদাৰ লগত সুযোগ পালোঁ সেয়াই আৰু তেনেকৈ আৰু বেলেগ প্ৰজেক্টত কৰিছানে বেলেগ প্ৰজেক্ট বেলেগ গানসমূহ কৰিছোঁ মই কি কৰিছা এতিয়ালৈকে ছিংগল এলবামছ কৰিছোঁ বা তেনেকুৱা আৰু বেলেগ বেলেগ কাম কৰিছোঁ চিৰিয়েল নাই কৰা ন তুমি চিৰিয়েল নাই কৰা চিৰিয়েল মই কৰিছোঁ এখন আকৌ খাপলাংকাই বুলি সৰুতে বুলি কৈছা নে চাইল্ড আৰ্টিষ্ট মানে ডাঙৰ হৈ কৰা নাই আৰু নাই ডাঙৰ হৈ কৰা আৰু চিনেমা এইখনেই প্ৰথম মোৰ প্ৰথম চিনেমা এখন যেতিয়া তোমাক মই দেখিলোঁ মানে বাইটসমূহ ল'লে যে তুমি তেওঁৰ লগত অভিনয় কৰিছা আমিতো দেখিয়ে আছোঁ যেতিয়া গানবিলাক ৰিলিজ দিছে তাৰপিছত বাইটবিলাক ল'লে তেতিয়া তুমিও বহুত ইম'চনেল হৈ গৈছা তাৰপিছত হয়তো এনেকুৱা হৈছে নেকি তোমালৈ মানে ধৰি লোৱা কামৰো মানে অফাৰ আহিছে বা কৈছে যে মৌচুমী তুমি নেক্সট প্ৰজেক্টত আমাৰ লগত থাকিব লাগিব চিনেমাৰ পৰাই হওক য'ৰ পৰাই হওক আহিছেনে তেতিয়া নতুনকৈ বা এতিয়া কি হৈ গৈছে দাদা যিহেতুকে ভগৱান বুলি মই কৈছোঁৱেই ভগৱানৰ লগত মোৰ প্ৰথমখন চিনেমা মই এতিয়াও লাগি আছে দাদাই ক'ব পৰা আহি ক'ব যে মই ইয়াতে আছোঁ মানি ল'বলৈ বহুত টান হৈছে বা তথাপিও এনেকুৱা এতিয়াও লাগি আছে দাদা আহিব ক'ৰবাৰ পৰা এতিয়া মোৰ এনেকুৱা হৈছে মোৰ মানে একোৱেই কৰিব মন নাই কাৰণ দাদাই মোক বুলি নহয় নতুন যিসকল নৱপ্ৰজন্মৰ শিল্পীয়ে হওক বা এখন প্লেটফৰ্ম দি দিছিলে যে আগবাঢ়ি যাবলৈ স্কিলসমূহ চাই লাগিলে সেইটো গীতেই হওক বা অভিনয় হওক সেই সাহস দিয়া মানুহজন দাদাই আমাৰ মাজত নাই চ' সেই বস্তুটো বৰ টান হৈছে এতিয়া মই একোৱেই ভাবিব পৰা নাই মানে কিন্তু তোমাৰ এইটো অফাৰটো আহিছে চাগে তেনেকুৱা ধৰণৰ অফাৰ আহিছেও মানে মানুহবোৰেও বহুত আশীৰ্বাদ কৰিছে ইমান ছাপোৰ্ট দিছে মই সেইটোৱে বহুত মানে দাদা থাকিলেতো মই কিমান ক'লোহেঁতেন দাদাক যে দাদাও নিজেই গম পালেহেঁতেন এই বস্তুবোৰ দাদাৰ আশীৰ্বাদ এইবোৰ দাদাৰ বাবেই মই যিসমূহ মানুহে মোক এতিয়া চিনি পায় বা চিনি পাবলৈ লৈছে কেৱল দাদাৰ আশীৰ্বাদৰ বাবে আৰু দাদাই মোক এই চিনাকিটো দি থৈ গ'ল গৰিমাবুক লগ কৰি আছানে পাইছোঁ এতিয়া কেনেকুৱা হৈছে তাই কণ্ডিশ্যন বহুত ভাগি পৰিছে আৰু সেইটোৱে বিচাৰোঁ যে দাদাই বৌক শক্তি দিয়ক য'ৰ পৰাই চাই আছে আৰু বৌ ইজ ভেৰি ষ্ট্ৰং সেইটোৱে মই ক'ম এতিয়া তোমাৰ পৰহি চাগে বাক্সাত পূৰা ভয়াৱহ পৰিস্থিতি হৈ গৈছে দেখিছা মাৰপিট গুলি কি ক'ব বিচাৰে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে কণ্ট্ৰল কৰিব নোৱাৰা হৈছে ইণ্টাৰনেটো বন্ধ কৰিছে বুলি মই নিউজত পাইছোঁ এনেকুৱা হ'ব লাগেনে আন্দোলন টাইপ হৈ গৈছে মানে গোটেইখিনি আন্দোলন টাইপ হ'ব নালাগে কাৰণ যিমান শীঘ্ৰেই হওক আমাক ন্যায়টো লাগে ইনভেষ্টিগেশ্যনসমূহ সোনকালেই হ'ব লাগে আৰু নেগলিজেঞ্চটোতো আমি দেখিছোঁৱেই চ' এনেকুৱা দাদাইতো কেতিয়াও নিবিচাৰিব যে দাদাৰ অনুৰাগীৰ মানে আঘাতপ্ৰাপ্ত হওক কেতিয়াও নিবিচাৰিব দাদাই চ' সেয়াই ন্যায় হওক সোনকালেই হওক কাৰো একো অঘটন যাতে নহওক মই সেইটোৱে কামনা কৰিছোঁ যিসকল দোষীক তুমি জুবিনদাৰ অনুৰাগী হিচাপে কেনেকুৱা শাস্তি দিয়াটো বিচাৰা সেইটো মই নকওঁ সেইটো ৰাইজে গম পাব আৰু আমাৰ জাষ্টিচ ছিষ্টেম সেইটো খুব ষ্ট্ৰং লিগেলি যিবোৰ প্ৰচিডিউৰ সেইমতে পাবই দোষীয়ে শাস্তি পাবই সেইটো মই জানো মানে কামবিলাক বেছি লাহে লাহে হৈ আছে বুলি ভাবা নেকি তুমি এনেকুৱা ফিল হয় নেকি যে অকণমান লেহেমীয়া হৈ আছে অলপ সোনকালেই পাব লাগিছিলে 1 মাহ হৈ গ'ল এনেকুৱা এতিয়াও ৰৈ আছোঁ কিন্তু আশা কৰি আছোঁ আমি আৰু জুবিনদা যিহেতু আমাৰ মাজত নাই ইণ্ডাষ্ট্ৰীৰো কিন্তু সাংঘাতিকভাৱে ক্ষতি হৈছে কাৰণ মিছন চাইনাৰ পৰা তেওঁৱে অসমত সেইটো ট্ৰেণ্ডটো আনিছিলে প্ৰমোশ্যনৰ পৰা আদি কৰি সেইটো জুবিনদাৰ কাৰণে হৈছিলে তোমাৰ মনত বা আমাৰ অসমৰ ৰাজ্যৰ মনতো যিখিনি কালচাৰেল লাইনৰ লগত জড়িত এইটো কুৱেশ্যন আহিব যে এতিয়া মানে জুবিনদা সাহস দিছিলে এনেকৈ কৰিব পাৰোঁ ৰজা আছিলে ন তেওঁ চ' কেনেকুৱা ধৰণৰ ক্ষতি আৰু কি ক্ষেত্ৰত ক্ষতি হ'ব বুলি তুমি ভাবা চাওক আমিতো সকলোবোৰেই জানো যে দাদাই কিবা এটা ভাল দেখিলে পূৰা ডাইৰেক্ট ক'ব বেয়া দেখিলেও পূৰা ডাইৰেক্ট কয় চ' সেই ডাইৰেক্ট কোৱা যিজন মানুহ আজি আমাৰ মাজত নাই চ' চামহাও সেইটো চব ফালৰ পৰা কিন্তু আমাৰ বাবে এটা গ্ৰেট লছ
নট অনলি কালচাৰেল লাইন, দাদাই চিম্পল মানুহৰ লগত বা কমন মানুহৰ লগতো ইমানেই নিজকে ৰিলেট কৰি ৰাখিছিলে নেচাৰ্ছৰ লগত। কেৱল কালচাৰেল লাইন বুলি ক'লে ভুল হ'ব এইটো, প্ৰত্যেকটো ক্ষেত্ৰতে মানে আমাৰ বাবে বহুত এটা ডাঙৰ ক্ষতি হৈছে। সেয়াই, এতিয়া গোটেই পৃথিৱীখন এন্ধাৰ এন্ধাৰ যেন লাগিছে। তেওঁৰ বহুত গুণ আছে যিটো আমি তেওঁৰ পৰা ল'ব লাগে। তোমাৰ কি গুণে আকৰ্ষিত কৰিছিলে মানুহজনৰ প্ৰতি? বি ৰিয়েল এণ্ড চিম্পল, সেইটোৱে, আৰু ডাইৰেক্ট, চিধা চিধি কৰি দিয়ে একদম। মই বহুত মটিভেট হৈছিলোঁ দাদাৰ পৰা সেইকেইটা বস্তু। মানে মই নিজেও ভাল পাওঁ চিম্পল বা ৰিয়েল হৈ বা একদম ডাইৰেক্ট হৈ। চ' যেতিয়া মই দাদাক দেখিলোঁ যে দাদাচোন তেনেকুৱাই, চ' মানে মোক খুব মটিভেট কৰিলে। তাৰমানে মই ঠিক ট্ৰেকতে গৈ আছোঁ, আৰু দাদাৰ সেইটো আশীৰ্বাদ, দাদাৰ সেই দিশটো মোক দেখাই দিছে। সেই বস্তুটো আমি এডাপ্ট কৰিব লাগে সকলোৱে। আৰু জুবিন দাই হাজাৰ বিজাৰ বহুত অধ্যয়ন কৰিছে, বহুত কিতাপ পঢ়ে, এটা বাহিৰা কিতাপ সাংঘাতিক পঢ়ে, ক্লাছ 3ৰ পৰাই পঢ়িছিলে। যেতিয়া তোমালোকৰ লগত থাকে পঢ়া শুনা কথা বা তেনেকুৱা ধৰণৰ কথা কয়নে? বা তোমালোকে সোধা নে যে জুবিন দা মই এনেকৈ কিতাপ এখন পঢ়িব বিচাৰিছোঁ, বা আপুনি ছাজেষ্ট কৰক কেনেকুৱা কিতাপ পঢ়িলে ভাল হ'ব? মইতো এনেকৈ সুধি পোৱা নাই দাদাক, ভয়ো লাগে, নতুন একদম। তথাপিও দাদাই একো নক'লে জানানে, চাগে সুধিব লাগিছিলে, কেতিয়াবা ৰিগ্ৰেট হয় মানে। বহুত চিনেমাৰ কথাই হওক, একেবাৰে আমি যেতিয়াও মানে এনেকুৱা চিনেমাৰ কথা কৈ দিব আমি কেতিয়াও শুনাই পোৱা নাই মানে। ইনফেক্ট চব বস্তু কৈ দিব ডিটেইলছত, মানে কোনে কি কৰিছে, বিহাইণ্ড দ্য কেমেৰা, অন কেমেৰা, কোন আছে, কোন মানুহবোৰ জড়িত হৈ আছে, মানে গোটেইবোৰ মানে ডিটেইলছত কৈ দিয়ে। ইমানেই বেছি নলেজড মানে দাদাৰ মানে ব্ৰেইনত। চ' সেই বস্তুটো আচৰিত লাগে। হি ইজ ভেৰি পাৱাৰফুল ইণ্টেলেকচুৱেলি, বহুত বেছি। আৰু এটা কথা শুনিছোঁ, মানে তেওঁ যোনটো সম্পূৰ্ণ বেলেগ। তেওঁ মানে যেতিয়া বহুত মানে কথা ভাবিয়ে থাকে, যেতিয়া অকলে থাকে বা এনেও থাকে, তেওঁ মাইণ্ডত চলি থাকে, ক্ৰিয়েটিভ মানুহ ন। তোমালোকে চাগে অবজাৰ্ভ কৰিছা, মানে এদিন গৰিমা বৌ এটা ইণ্টাৰভিউত কোৱা শুনিছিলোঁ যে তেওঁ ঘৰত আহিব, কি ভাবি থাকে তেওঁলোকেও নাজানে, কি চিন্তা কৰি থাকে, কি মাইণ্ডত চলি থাকে। তোমালোকে অবজাৰ্ভ কৰিছানে কথাখিনি? তেনেকুৱা চুটতো হৈ আছিল চাগে। হয় হয়, বহুত মানে দাদাই বেলেগ ধৰণে ভাবে কথাবোৰ, আৰু বহুত ডেফটত ভাবে, যিটো আমিও চাগে কেতিয়াও ভাবি নাপাওঁ। আমি কিয়, বেলেগেও নোৱাৰিব চাগে। দাদাই তেনেকৈ মানে সেই ডেফটত ভাবে। তাৰপাছত আমি ভাবোঁ যে এইটোতো ঠিকেই কৈছে, এনেকৈ হ'লেতো ইমান ভাল লাগিব। মানে ধৰি লওক চিন দি থাকিলে কেতিয়াবা সেই বস্তুটো আৰু বেটাৰ হ'ব। তাৰমানে দাদাই পুটুককৈ এটা আইডিয়া দি দিয়ে, ভাবি দিয়ে যে এইটো এনেকৈ কৰ, তেতিয়া বেছি ভাল লাগিব। তাৰপাছত আমি ৰিয়েলাইজ কৰোঁ এইটোতো এনেকৈ বেছি ভাল লাগিছে। চ' মানে হি কিপ থিংকিং, ভাবি থাকিছিলে আৰু দাদাই, আৰু বেষ্টটো ভাবিছিলে একদম। হয়, সোণাপুৰ সমাধিস্থলীত গৈছানে তুমি? তাতে কেতিয়া গৈছিলা? মই দাদাৰ সেইটো হওঁতে গৈছোঁ বাৰু, আৰু তাৰ পাছতো মই গ'লোঁ। সেইটো মন্দিৰ আমাৰ বাবে, মন্দিৰ আৰু মছজিদ। চ' তাত আৰু এটা কথা, মই তেওঁৰ ডেড বডি চাবলৈ যাব নোৱাৰিলোঁ, বা এটা ৰিজন আছিলে যাব নোৱাৰিলোঁ। তুমিতো ওচৰৰ পৰা দেখিছা, যেতিয়া তেওঁক তুমি দেখিছা তেনেকৈ, সেই মুহূৰ্তত কেনেকুৱা হৈছিলে? মানে সকলোৰে, আমি যেতিয়া টিভিত দেখিছোঁ আমাৰে কিবা লাগিছিলে। তেওঁ মুখখনৰ মানে অৱস্থা বেলেগ হৈ গ'ল, ভৰি সাংঘাতিকভাৱে হেতা পৰি গ'ল। যিজন মানুহে মানে কাকো মানে খাতিৰ নকৰে, সেই মানুহজনে শুই আছে মানে সেইটো মুহূৰ্তত, এনেকুৱা লাগিছে উঠিও আহিব। সেই মুহূৰ্তত কেনেকুৱা ধৰণৰ ধাৰণা আহিছিল তোমাৰ মনলৈ? মই কেৱল এটাই কথা প্ৰাৰ্থনা কৰিছোঁ আৰু এটাই কথা ভাবিছোঁ, কিবাকৈ যদি দাদাই শুই আছে, উঠি যদি কয় যে মই ধেমালি কৰি আছিলোঁ, মোৰ মনলৈ কেৱল সেই বস্তুটো আহিছে। বাৰ বাৰ সেই কথাটো মই ভাবিছোঁ। মই প্ৰাৰ্থনাও কৰিছোঁ, মই দুৱাও কৰিছোঁ যে দাদাই কেৱল এবাৰ উঠি আপুনি কওক যে ধেমালি কৰি আছোঁ বুলি, এইবোৰ চব মিছা বুলি কৈ দিয়ক। মই সেই বস্তুটো মানে এতিয়াও মই ভাবি আছোঁ যে সেইটো যদি মানে মিছা হওক যাতে, মই সেই বস্তুটো এতিয়াও মানি ল'ব পৰা নাই। মোৰ মনত সেইটোৱে আহি আছিলে বাৰ বাৰ, সেইটোৱে। সকলোৱে পৰা নাই মানি ল'ব, কোনেও পৰা নাই, অসমৰ মানুহে পৰা নাই। এতিয়া সোণাপুৰততো গৈ পেলাই পাগলৰ নিচিনাই কান্দি আছে ৰাতি এদিনে মানে। আৰু তুমি মানুহৰ মৃত্যু হয়, মৃত্যুৰ পাছত তাকো শ্মশানত গৈ তেনেকৈ কন্দা দেখিছানে আগতে? মইতো কেতিয়াও দেখা নাছিলোঁ, প্ৰথম দেখিছোঁ। মানে তেওঁ যেতিয়া আছিলে অসমত তেতিয়াও ৰজা, মৃত্যুৰ পাছতো কিন্তু ৰজা, প্ৰমাণ কৰি থৈ গ'ল। আৰু মানে টকাৰে ধনী নহয় কিন্তু, তেওঁ মনেৰে ধনী। কিমান লাখ অনুৰাগী, কিমান লাখ মানুহ জুবিন দাৰ কাৰণে গৈছে।
কিমান ভাল পাব লাগিব এজন সেইটো প্ৰমাণ যে দাদাই কিমান মৰম দি থৈ গৈছে দাদাই কেৱল মৰমে দিব জানিছিলে সেইটোৱে বেলেগ জানাই নাছিলে কেৱল মৰমতে ৰাখিলে মানে চবকে কিন্তু নিজৰ যত্ন নল'লে তেওঁ ন নিজক মানে কেয়াৰ নকৰে হয়নে সেইটোৱে নিজৰ কথা কম ভাবিছিলে কিন্তু বেলেগৰ কথা আনৰ কথা বেছি ভাবিছিলে ইনফেক্ট আমাৰ শ্বুটিঙতে মই কৈছোঁ আপোনাক মানে এটা সামান্য স্পটবোৰৰ পৰা আৰম্ভ কৰি একেবাৰে যিসমূহ আমাৰ এল্ডাৰ ডাঙৰ ডাঙৰ আৰ্টিষ্ট থাকে সকলোৰে খবৰ লৈছিলে সৰু সৰু বস্তুৰ পৰা আৰম্ভ কৰি কোনোবাই ভাত খালে নে নাই সেইবোৰ তই ভাত খালি আপোনালোকে ভাত খালে ভালে আছে মানে টোপনি ভাল হৈছে নাই মানে ইমান খবৰ ল'বলগীয়ানো কি দাদা হয় মানে জুবিন গাৰ্গ চ' দাদাই সেই বস্তুটো কেতিয়াও নাভাবিলেই চাগে এইবাবে সেইটো কাৰণে জুবিন গাৰ্গ সেইটোৱে আৰু তেওঁ বহুত কথা কয় মানে তেওঁ যে কৈছে এটা ইণ্টাৰভিউত কৈছে যে মনেৰেহে ধনী হ'ব বিচাৰে টকা পইচাৰে নহয় আৰু সঁচাকৈ মনেৰে ধনী হৈ গ'ল তেওঁ বেছি কথা নাপাতো বাৰু আৰু তোমাৰ কিবা ক'বলগীয়া আছে নেকি ৰাইজক বা তোমাৰ ফালৰ পৰা কিবা মনত আছে নেকি কথা আমি জুবিন দাক সদায় জীয়াই ৰাখিব লাগিব দাদাই যিসমূহ কাম আমাক দি থৈ গ'ল মুম্বাইৰ পৰা দাদাই গুচি আহিলে কিয় মাত্ৰ অসমবাসীৰ বাবে আমাৰ বাবে চ' আমি দাদাক সদায় জীয়াই ৰাখিব লাগিব দাদাৰ কামেৰে দাদাক আমি জীয়াই ৰাখিব লাগিব দাদাই যিবোৰ কথা আমাক কৈ থৈ গ'ল সেইবোৰ কথাৰে আমি দাদাক সদায় জীয়াই ৰাখিব লাগিব আৰু সেইবোৰ বস্তু আমি ফ'ল' কৰি যাব লাগিব হয় তেতিয়া আমাৰ লগত দাদাই সদায় থাকিব মই সেইটোৱে ক'ম আৰু বেয়া লাগে কাৰণ দাদাৰ ৰৈ ৰৈ বিনালেখন বহুত বছৰ এটা পৰিকল্পনা আছিলে বহুত বেছি এক্সাইটেড হৈ আছিলে দাদাই সেইখন চিনেমাক লৈ মানে দাদাই চিয়'ৰ আছিলে যে সকলোৱে ভাল পাব কিন্তু দাদাই থাকিলে এবাৰেই চাইছে দেই দাদাই ফাইনেল এডিটটো চাইছে ফাইন বুলি কৈছে আৰু ঠিক আছে এনেকৈ কৈছে আৰু ন সেইদিনা মোক দাদাই মেছেজ কৰিছে খবৰ লৈছে সেইদিনা চাগে ভূমিকম্প আহিছিলে বিশ্বকৰ্মা পূজা আছিলে চাগে নেকি এনেকুৱাই আছিলে তেনেকুৱাই তেতিয়া দাদাই সেইদিনাখন কৈছে যে মৌ বুলি মাতিছিলে তই অভিনয় ভাল কৰিছ কিন্তু দেই মই যি ধৰণে বিচাৰিছিলোঁ তই সেই ধৰণে কৰিছ আৰু কৈছে যে ইউ আৰ লুকিং লাইক এ জেম ইন মাই মুভি চ' ইয়াতকৈ ডাঙৰ কমপ্লিমেণ্ট আৰু কি হ'ব পাৰে আশীৰ্বাদ দাদাই সদায় মোক আশীৰ্বাদ কৰিব মই সেইটোৱে বিচাৰিছোঁ আৰু ৰাইজে ইমান মোক মৰম দিছে এতিয়া সাহস দিছে সেই মৰমবোৰ যাতে আমিও সদায় দিব পাৰোঁ দাদাক জীয়াই ৰাখিব পাৰোঁ সেইটোৱে কামনা কৰিছোঁ আৰু এটা কথা মোৰ জানিব মন গ'ল মানুহে মানে মই কোৱা শুনিছোঁ মৃত্যুৰ আগত মানে বহুতো কথা গম পায় মানে কয় যে মানুহৰ ছিক্স চেন্সত আহি যায় কিছুমান কথা তেওঁ কিবা নিগেটিভ হৈ আছিল বা এনেকুৱা ধৰণৰ কিবা কথা কৈছিলে নেকি কিবা গম পাইছিলে নেকি তোমালোকে কেতিয়াবা নাই এইটোৱে দেখিছোঁ যে দাদাই যিখন চিনেমা মানে দাদাৰ এটা নিয়ম আছে মানে যিটো কাম কৰে সেই বস্তুটো লৈ মানে বেছি কথা পাতি থাকে সেই কথাটোৱে বেছি পাতে সেইটো জোনত থাকে সেই জোনটোতে থাকে ইনফেক্ট মানে মই ধৰি লওক মই কৰি আছোঁ চিনেমাখন চ' মোকো মানে সেই জোনটোতে সোমাই থাকিব দিয়ে কেৰেক্টাৰটোত সোমাই থাকিলে বেছি ভাল আমাৰ বাবে চ' ৰৈ ৰৈ বিনালেৰে কথা পাতি আছিলে আৰু ৰৈ ৰৈ বিনালেখন কিন্তু মোৰ এতিয়া ফিল হ'ল আৰু তেতিয়াও হৈছিলে তেতিয়া লগা নাছিলে যে সেইখন চিনেমা হয় এনেকুৱা লাগিল যে আমি এটা লাইফৰ এটা ফেজ চলি আছে আমাৰ জীৱনত এটা ফেজ চলি আছে আৰু সেই ফেজটো আমি সকলোৱে ফেচ কৰি আছোঁ মানে চ' চিনেমা যেন মোৰ নেলাগিল সেইটো যেন এটা পাৰ্ট হ'ল মোৰ লাইফৰ এটা আৱেগ তেনেকুৱা লাগিল আৰু দাদাও কেতিয়াও ফিল হ'ব নিদিলে যে দাদাই ৰাহুল কেৰেক্টাৰটো কৰি আছে আৰু মোৰ চিনেমাখনত নাম আছিলে মৌ চ' দাদাই মৌৱে ৰাখি দিলে আৰু কেৰেক্টাৰটোৰ নাম চ' কেতিয়াও ফিল নহ'ল যে দুটা বেলেগ বেলেগ কেৰেক্টাৰ দাদাই সদায় ফিল কৰালে যে দাদাই নিজেই সেই কেৰেক্টাৰটো মানে সেই প্লে কৰি আছে চ' সেইটো সদায় ফিল হ'ল আৰু দাদাই নিজেও কৈছিলে যে ৰাহুল মোৰ মাজত আছে সেইটো কেৰেক্টাৰ হিচাপে নল'বি সেইটো কৈছিলে চ' বহুত বস্তুৱে কানেক্ট কৰিব পাৰিম ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে গানটোতো পুৰণা আছিলে হয়নে সেইটো নতুনকৈ হেৰি কৰিছে আৰু ফেচবুকত পাই আছিলোঁ কিমান সঁচা কিমান মিছা নাজানো মানে কিবা গৰিমা বৌৰ লগত কাজিয়া হৈছিল তাৰপাছত এই গানটো লিখিছে এনেকুৱা ধৰণৰ পাইছিলোঁ জানা নেকি তুমি নাই মই এই বিষয়ে নাজানো কিন্তু ৰৈ ৰৈ বিনালে গীতটো পুৰণা গীত আৰু গীতটোৰ পাছতে কাহিনীটোৰ কথা দাদাই ভাবিছিলে এইখিনি মই জ্ঞাত বাকী সামৰি দিওঁ বহুত কথা পাতিলোঁ বাকী কিনো ক'ম জুবিন দাই সোনকালে ন্যায় পাওক সেইটো আমি সকলোৱে বিচাৰোঁ তুমিও বিচাৰা ময়ো বিচাৰোঁ আৰু আমাৰ যিখিনি ৰাইজ আছে অসমবাসী আছে সকলোৱে বিচাৰে গতিকে সোনকালে ন্যায় পাওক মানে আৰু এটা কথা মোৰ লাজ লাগে বা আচৰিতো লাগে #JusticeForJubin লিখি যে থাকিবলগীয়া হৈছে আমি এইটো মানে পৰ্যায় যে এইটো বা পৰিস্থিতি আহিছে যে জুবিন দাৰ কাৰণে জুবিন গাৰ্গৰ কাৰণে এইটো হ'ব নালাগে আচলতে সোনকালে পাওঁ যাতে আমি ন্যায় সেইটোৱে কামনা কৰিছোঁ